স্বাগতম জানাইছো মোৰ আজি এটা বিশেষ ভিডিঅ' লৈ। তো আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যেনেধৰণে মই মোৰ 5 মহীয়া পঞ্চমীত দিওঁতে ভিডিঅ' বনাইছিলো, 7 মহীয়া ভাত পিঠা দিয়া ভিডিঅ' বনাইছিলো, তেনেদৰে আজি মোৰ দিন পাৰ হৈ গৈ আজি মোৰ 9 মহীয়া পিঠাগুৰি দিয়াৰ দিন পৰিছে। তো ভাবিলো যেনেকৈ আগৰকেইটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো তেনেধৰণে আজি দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো সেইকাৰণে আজি মই এইটো ভিডিঅ' বনাবলৈ ওলাইছোঁ। বহুত দিন একো ভিডিঅ' বনোৱা নাই। তো বলক আজি চাওঁ দিনটোত মোৰ কি হয়, কেনেধৰণে নিয়মটো কৰে। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি মোক জনাব। তেতিয়াহ'লে বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। More
তেতিয়াহ'লে আপোনালোক সকলোৱে দেখিলে আজি দিনটো ভালে কুশলে পাৰ হৈ গ'ল মোৰ 9মহীয়া পিঠাগুড়ি দিয়া। যদি কিবা কিবি ভুল হৈছে সকলোৱে কমেণ্ট কৰি জনাব আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে অহা দিনবোৰ ভালে কুশলে পাৰ হৈ যায়। আগলৈ মই ভিডিঅ' এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। তেতিয়াহ'লে যদি এই ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।